Hello বন্ধুসকল মই অনিতা ভিডিঅ' আপোনাক স্বাগতম জনাইছো মই পল্লৱ পাঠক আপোনাক আছে মোৰ ইউটিউব চেনেল মাটিৰ মানুহ পল্লৱ পাঠক মই আজি আপোনালোকৰ মাজলৈ বহুদিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ কিন্তু আজি আপোনালোকৰ মাজলৈ লৈ আছো এটা নতুন ব্লগিং ভিডিঅ' তো মই যাবলৈ ওলাইছো ৰং ৰাৱণ বধ অৰ্থাৎ দশেৰা চাবলৈ তো বলক মোৰ লগত Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we বন্ধুসকল ফাইনেলি আহি পালো আমি ৰংচুলি পূজা মণ্ডপ আৰু এইটোৱে সেইটো ৰাৱণ যিটো ৰাৱণ এতিয়া অকমান পিছত কৰিব দহন কিন্তু এতিয়া আপোনালোকে মানুহ চাওক না মোৰ হোৱে বাবে আগে পিছে মানুহ আৰু কেৱল মানুহ এই মানুহসকলে ৰাৱণ বধ চাবলৈ ৰংজুইলৈ আহিছে আৰু বন্ধুসকল আপোনাক এটা কথা জনাই থওঁ যে এইটো এটা মেইন ৰাস্তা হয় যিটো ৰাস্তাৰ পৰা ৰংজুলিৰ পৰা আমাৰ ঘৰলৈ যোৱা হয় আৰু সেই ৰাস্তাটো চাওক না কিমান মানুহৰ ভিৰ দেখা গৈছে ভালকে চাওক এবাৰ আপোনালোকে যদি ৰাৱণ বধ বা দশেৰা চাবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনালোকে ৰংজুইলৈ আহিব পাৰে কিন্তু এইবাৰ নহয় দেই বন্ধুসকল কাৰণ এইবাৰটো হৈ গ'ল চ' আপোনালোকে অহাবাৰ আহিব পাৰে আৰু ইয়াত অতি ডাঙৰকৈ মানে দশেৰা অৰ্থাৎ ৰাৱণ বধ উদযাপন কৰা হয় বন্ধুসকল ৰাৱণ বধলৈ যিহেতু আছে অকণমান সময়তো আপোনালোকক মই দেখুৱাওঁ নৱমী পূজাৰ কিছু দৃষ্টাংশ বন্ধুসকল আমি নৱমী পূজাত ঘূৰি আছিলোঁ থাকোঁতে আমাৰ চকুত পৰি গ'ল ঐ খাপলাৰ পেপুৱা চাওক নাই কি বিন্দাছ মুডত ফটোৰ কাৰণে পজ দি আছে বাপৰে বন্ধুসকল এতিয়া সময় হ'ল ৰংজুলি ৰাৱণ বধত আহক ঘূৰি যাওঁ ৰংজুলিলৈ তো বুঢ়াই খালাছ বন্ধুসকল ৰাৱণ জ্বলি পুৰি হৈ গ'ল শেষ আৰু ঠিক তেনেদৰে আপোনালোকে আপোনালোকৰ মনত থকা বেয়া ভাৱবোৰক জ্বলাই পুৰাই কৰি দিয়ক শেষ তাৰে কামনা কৰি আজি ভিডিঅ'টোৰ পৰা মাগিলো মেলানি তো বাই বাই ৰ'ব বন্ধুসকল আজি মই ভিডিঅ'টোত লাইক কৰি এমলৈকে 40টা যেন সোনকালে সম্পূৰ্ণ কৰি দিয়ে তো ভিডিঅ'টোৰ আজিলৈ ইমানে বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত Bit biti pura dano sira, ভাল পাইছো আৰু দিয়া